সুপ্ৰভাত জনাইছোঁ সকলোলৈকে প্ৰত্যেককে মোৰ ফালৰ পৰা মোৰ পৰিয়ালৰ সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এয়া পিঠাকেইটা যোৱাকালি ৰাতি বনাইছিলোঁ আৰু এই পিঠাকেইটা দিওঁতে অকণমান মোৰ দেৰিয়ে হৈ গ'ল। আৰু প্ৰথমবাৰ মই মিক্সিত খুন্দি এই পিঠাটো বনাইছোঁ আৰু তাৰ কাৰণে মই বৰা চাউলখিনি কিন্তু বৰা চাউলত কিন্তু বেলেগ চাউল মিক্স হৈ থাকিব নালাগিব দেই, দুই এটা মিক্স হৈ থাকিলে কিন্তু পিঠাটো নুঠে। বৰা চাউলখিনি মই পূৰা 12 ঘণ্টা সময় তিয়াইছোঁ। ৰাতিপুৱা 6:30 পৰা মই গধূলি 5:30 বজাত উঠাইছোঁ আৰু তাৰপাছত 10 মিনিট সময় এনেকৈ বাঁহৰ খৰাহীত এনেকৈ অলপমান পানীটো নিয়ৰ হ'বলৈ দিছোঁ। আৰু তাৰপিছত এনেকৈ মিক্সিতে খুন্দিছোঁ। মিক্সি কিন্তু সৰু বাতিটো লৈছোঁ, যোনখিনি আমি চাটনি পিছোঁ বুলি লওঁ যে সেইটোত। আৰু তাৰপিছত মিক্সিত এনেকৈ খুন্দি লৈ এখন চালনী এনেকৈ চালি লৈছোঁ। বৰ বিশেষ মোৰ যতন নাই সেনেকুৱাকৈ বনাবলৈ, চালনীও নাছিলে, আনিবলৈ নহ'লগৈ, বিহু পাৰ হৈ গ'ল। আৰু এয়া যে যোনখিনি মিক্সি কণ্টেইনাৰটোৰ ভিতৰত লাগি ধৰিছে সেইখিনি কিন্তু পিঠাখিনি আপোনালোকে উলিয়াই নিদিব। সেইখিনি পিঠাতে আকৌ নতুনকৈ তিতা চাউল লৈ অলপ অলপকৈ লৈ পিঠাটো খুন্দিব, বৰ বেছিকৈ চাউল নিদিব। আৰু যেতিয়া পিঠাখিনি মোৰ বনাই আছোঁ, এইফালে নাৰিকলৰ পুৰো কৰি আছোঁ। আৰু নাৰিকলৰ পুৰখিনিতো জানেই বহুতে, নাৰিকলৰ লাডু যেনেকৈ বনাওঁ, মই যিহেতু গুড়ৰ লগত বনাইছোঁ এনেকৈ বনাইছোঁ। আৰু কিন্তু মোৰ গুড়খিনি লিকুইড গুড় আছিলে দেই, এনেকৈ আমাৰ ইয়াত এনেকৈ গুড়ৰ জুলীয়া বুলি কয়, সেনেকৈ কিনিবলৈ পায় বিহুৰ ওচৰত। মই সেনেকৈ আনি লৈছিলোঁ আৰু সেইটো কাৰণে মই অলপ কম সময়ত হৈছে বুলি ক'ব পাৰি, যিহেতু গোটা নাৰিকল হ'লে নিজেই পাকটো উঠাই ল'ব লাগে। আৰু তাৰপিছত মই এনেকৈ 2-3খনমান পিঠা বনোৱাৰ পিছত এইখন পিঠা অকণমান ভিডিঅ' কৰিছোঁ। পিঠাখিনি আচলতে এই পিঠাটো হ'বৰ কাৰণে চাউলখিনি খুব ভাল হ'ব লাগে বুলি কয়, বেলেগ চাউল মিক্স হ'লে পিঠা নুঠে। আৰু তাৰপিছত পুৰ দি এনেকৈ ৰাউণ্ড কৰি লৈ দিছোঁ। এইটোতো বাৰু জানেই ৰাউণ্ডটো কৰে। আচলতে মই ভিডিঅ'টো নিদিওঁ অৱস্থাত আছিলোঁ, যদিহে বনাওঁ তেতিয়াহে ভিডিঅ' দিম বুলি ভাবিছিলোঁ। এয়া চাওক, এনেকৈ মই সেই যোনখন চালনীৰে মই পিঠাখিনি চালিছিলোঁ সেইখন পিঠাতে এনেকৈ পিঠাখিনিও দি লৈ এনেকৈ টাৱাখনত দি লৈছোঁ। আৰু তাৰপিছত নাৰিকলৰ পুৰ দি পিঠাটো এনেকৈ কৰি দিছোঁ। আৰু পিঠাকেইটা অলপমান ভাল হয় দেখিহে মই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। খুব বেছি বনোৱা নাই, অকণমান নিয়মটোৰ কাৰণে বনালোঁ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ৰাখিছোঁ, বাই বাই।